মৰমৰ শিক্ষাৰ্থীসকল, আগৰ ভিডিঅ'ত আমি ইংৰাজী বৰ্ণ আৰু বৰ্ণমালাৰ বিষয়ে শিকিছিলোঁ আৰু আজি আমি অসমীয়া বৰ্ণ আৰু বৰ্ণমালাৰ বিষয়ে শিকিম। গতিকে আহা আমি পলম নকৰাকৈ বৰ্ণ আৰু বৰ্ণমালাৰ এই ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। বৰ্ণ বা আখৰ কাক বোলে? কথা কওঁতে উচ্চাৰিত শব্দক লিখি প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা চিনবোৰক সাধাৰণ অৰ্থত বৰ্ণ বা আখৰ বোলে। উদাহৰণস্বৰূপে, অসমীয়া ভাষা লিখিবলৈ ব্যৱহাৰ কৰা অ, আ, ক, খ বা ইংৰাজী ভাষা লিখিবলৈ ব্যৱহাৰ কৰা এ, বি, চি, ডি ইত্যাদিবোৰ হ'ল একো-একোটা বৰ্ণ বা আখৰ। প্ৰথমতে আমি জানি লওঁ বৰ্ণমালা কাক বোলে। অসমীয়া ভাষাত বৰ্তমান 52টা বৰ্ণ বা আখৰ আছে। অৰ পৰা চন্দ্ৰবিন্দুলৈকে 52টা আখৰৰ সমষ্টিক একেলগে বৰ্ণমালা বোলা হয়। এই বৰ্ণমালাসমূহক উচ্চাৰণৰ পাৰ্থক্য অনুসৰি দুটা ভাগত ভাগ কৰা হৈছে আৰু ভাগ দুটা হ'ল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। এতিয়া স্বৰবৰ্ণ কাক বোলে? আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰণ কৰিব পৰা বৰ্ণসমূহকে স্বৰবৰ্ণ বোলে। অসমীয়া ভাষাত মূলতঃ 11টা স্বৰবৰ্ণৰ প্ৰয়োগ কৰা হয়। সেইকেইটা হ'ল অ, আ, হস্ৰ ই দীৰ্ঘ ঈ, হস্ৰ উ দীৰ্ঘ ঊ, ঋ, এ, ঐ, ও আৰু ঔ। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি স্বৰবৰ্ণক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। সেই ভাগ দুটা হ'ল হ্ৰস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ। এতিয়া হ্ৰস্ব স্বৰ কাক বোলে? স্বৰবৰ্ণত থকা বৰ্ণবোৰৰ ভিতৰত যিবোৰ বৰ্ণৰ উচ্চাৰণ চুটি সেইবোৰক হ্ৰস্ব স্বৰ বোলে। স্বৰবৰ্ণত 6টা হ্ৰস্ব স্বৰ আছে। সেইবোৰ হ'ল অ, হস্ৰ ই, হস্ৰ উ, ঋ, এ আৰু ও। দীৰ্ঘ স্বৰ কাক বোলে? স্বৰবৰ্ণত থকা বৰ্ণবোৰৰ ভিতৰত যিবোৰ বৰ্ণৰ উচ্চাৰণ দীঘলীয়া হয় সেইবোৰক দীৰ্ঘ স্বৰ বোলে। স্বৰবৰ্ণত 5টা দীৰ্ঘ স্বৰ আছে। সেইবোৰ হ'ল আ, দীৰ্ঘ ই, দীৰ্ঘ উ, ঐ আৰু ঔ। এতিয়া ব্যঞ্জন বৰ্ণ কাক বোলে? যিবিলাক বৰ্ণ নিজে সম্পূৰ্ণৰূপে উচ্চাৰিত হ'ব নোৱাৰে, সদায় স্বৰবৰ্ণৰ সহায়ত উচ্চাৰিত হয়, সেইবোৰ বৰ্ণক ব্যঞ্জন বৰ্ণ বোলে। অসমীয়া ভাষাত 41টা ব্যঞ্জন বৰ্ণ আছে আৰু ব্যঞ্জন বৰ্ণখিনি ইয়াত দিয়া আছে, তোমালোকে চাব পাৰিবা। উচ্চাৰণৰ পাৰ্থক্য অনুসৰি ব্যঞ্জন বৰ্ণক আকৌ 3টা ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ'ল উষ্ম বৰ্ণ, স্পৰ্শ বৰ্ণ আৰু অন্তবৰ্ণ। অ, অতে অমিতা। আ, আতে আম।
হস্ৰই হস্ৰইতে ইটা দীৰ্ঘই দীৰ্ঘইতে ঈগল হস্ৰৌ হস্ৰৌতে উমানন্দ। মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে উমানন্দৰ বিষয়ে নিশ্চয় কম বেছি পৰিমাণে সকলোৱে জানা। যিসকলে নাজানাত তোমালোকক মই জনাই দিওঁ যে উমানন্দ হ'ল বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ। যেনেদৰে ধৰা মাজুলী আমাৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ বিশ্বৰ ভিতৰত, তেনেদৰে উমানন্দ হ'ল আটাইতকৈ ক্ষুদ্ৰ বা সৰু নদীদ্বীপ। ই ক'ত আছে? ই আছে গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰাই দ্বীপটোৰ নাম উমানন্দ হ'ল। ব্ৰিটিছসকলে উমানন্দৰ আকৃতিৰ বাবে ইয়াক পিকক আইলেণ্ড বা ময়ূৰ দ্বীপ বুলিছিল। দীৰ্ঘৌ দীৰ্ঘৌতে ঊণসূতা ঋতে ঋষি এতে এৰাপাত ঐতে ঐৰাৱত উতে ওলকবি ঔতে ঔটেঙা। স্বৰবৰ্ণ অ আ হস্ৰই দীৰ্ঘই হস্ৰৌ দীৰ্ঘৌ ঋ ঐ ও ঔ। গতিকে শিক্ষাৰ্থীসকল, তোমালোকে ঘৰতে নিজে নিজে এই স্বৰবৰ্ণখিনি পঢ়িবলৈ আৰু লিখিবলৈ অভ্যাস কৰিবা, আৰু আমি পিছৰ ভিডিঅ'ত ব্যঞ্জন বৰ্ণখিনি উচ্চাৰণ কৰিবলৈ শিকিম। গতিকে আজিৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।